হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ ছাগলী মাংসৰ ৰেচিপি। আহকচোন কি লৈছোঁ এবাৰ চাই লওঁ। ছাগলী মাংস লৈছোঁ 300 গ্ৰাম, ভালধৰণে ধুই লৈছোঁ। 2টা আলু লৈছোঁ, ডাঙৰ ডাঙৰ কাটিছোঁ। 3টা পিঁয়াজ লৈছোঁ, দীঘল দীঘল কাটি লৈছোঁ। ৰচুন লৈছোঁ 1টা গোটা, আৰু কেঁচা জলকীয়া লৈছোঁ 3টা, আদা লৈছোঁ এডোখৰ, ধনিয়া পাত লৈছোঁ সৰু সৰু কাটি লৈছোঁ। মিঠাতেল লৈছোঁ 50 গ্ৰাম, হালধি লৈছোঁ 1 চামুচ, ৰঙা জলকীয়া পাউডাৰ আধা চামুচ, গৰম মছলা আধা চামুচ, ধনিয়া মছলা আধা চামুচ, মিট মছলা 1 চামুচ, পাঁচফোৰণ 1 চামুচ, নিমখ ৰচুনৰ জোখমতে, জালুক গুটি লৈছোঁ 1 চামুচ, শুকান জলকীয়া 1টা, দালচিনি লৈছোঁ 2ডোখৰ, তেজপাতা 2 খিলা, এলাচি কেইডোখৰমান লৈছোঁ, আৰু লং লৈছোঁ কেইটামান। মিক্সি জাৰ লৈছোঁ, আৰু ইয়াতে ৰচুন, আদা, কেঁচা জলকীয়া, দালচিনি, পাঁচফোৰণ, লং, এলাচি, জালুক গুটি আৰু ধনিয়া মছলা গোটেইখিনি একেলগে গ্ৰাইণ্ড কৰি ল'ম। অলপমান পানী দিছোঁ, তেতিয়া ধুনীয়াকৈ মছলা হৈ যাব। এতিয়া মাংসত মই অলপমান নিমখ দিছোঁ, অলপমান হালধি, ৰঙা জলকীয়া পাউডাৰ, মিট মছলা আৰু পিঁয়াজ অলপমান ভালকৈ হাতেৰে মই মিলাই দিছোঁ, তেতিয়া মছলাবোৰ গোটেইখিনি মিক্স হৈ যায় মাংসত, আৰু খাবলৈ তেতিয়া টেষ্ট লাগিব। এতিয়া মই 1 ঘণ্টামান কাৰণে ৰাখি দিলোঁ, আৰু এতিয়া কেৰাহী এখন লৈছোঁ, ইয়াতে তেল দিছোঁ। এয়া গৰম হৈ আহিলে ইয়াত তেজপাতা দিছোঁ, শুকান জলকীয়া, এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ, আৰু ভাল ধৰণে হেতাৰে ভাজি লৈছোঁ। অলপ অলপ ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে মাংসখিনি এড কৰিছোঁ, আৰু ভাল ধৰণে লৰাই দিছোঁ। এতিয়া 5 মিনিটমান এনেধৰণে ভাজি ল'ম, কাৰণ ছাগলী মাংস বনাবলৈ অলপ সময় লাগে। এই ধৰণে ভাজি লৈছোঁ। এতিয়া হালধি অলপমান দিছোঁ, কাৰণ হালধি আগতে দি থৈছোঁ, ৰঙা জলকীয়া পাউডাৰ আৰু মিট মছলা এইখিনি, লগতে নিমখ দি দিছোঁ, কাৰণ গোটেইখিনি আগতে দি থৈছোঁ, অলপ অলপ এতিয়া এড কৰিছোঁ, আৰু ভাল ধৰণে হেতাৰে মিলাই দিছোঁ চব্জিখিনি। এতিয়া 5 মিনিটমান এনেধৰণে ভাজি ল'ম। এতিয়া গ্ৰাইণ্ড কৰা মছলাবোৰ ইয়াত এড কৰি দিছোঁ, আৰু ভাল ধৰণে এয়া মিলাই দিছোঁ, তেতিয়া গোটেইখিনি ভালকৈ মিক্স হৈ যাব চব্জিত। ইয়াতে আলু এড কৰিছোঁ, আৰু ভাল ধৰণে লৰাই দিছোঁ। গেছটো মিডিয়ামত ৰাখিছোঁ। এতিয়া 5 মিনিট কাৰণে ঢাকন লগাই দিলোঁ।
আৰু ভাল ধৰণে চব্জিখিনি লৰাই লৈছোঁ এতিয়া ইয়াতে পানী এড কৰিছোঁ 1 গিলাচ আপোনালোকে কম বেছ ল'ব পাৰে তে কুকাৰ এখনত মই দি দিলোঁ আৰু ইয়াতে ঢাকন লগাই দিছোঁ 3টা চিটি অহালৈকে সিজাই লৈছোঁ ইয়া 3টা চিটি হৈ আহিলে তে কুকাৰটো খুলি লৈছোঁ এয়া চাইছে চব্জিখিনি কিমান ধুনীয়া চাবলে এতিয়া ইয়াতে গৰম মছলা এড কৰিছোঁ আৰু লগতে ইয়াতে ধনিয়া পাত দি দিছোঁ অলপ সময় এনে ধৰণে সিজাই লম কুকাৰটো খোলাকে ঢাকন নলগাওঁ এয়া চব্জি হৈ গ'ল এটা পাত্ৰত উলিয়াই ললোঁ যদি ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব